ভজে ব্রহ্মাহরে নরতনু পায়াতে যে কমল প্রামরে একস্থানে মনুষ্যমি তুরণের হাত তথাপি ভজি মরে করিয়াত্মঘাত। কৃষ্ণ এইখিনিলৈকে পদৰ মাজেদি সুকে পৰীক্ষিত কোৱাৰ চলৰে আমাক কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম। সুক নিগদতি শুনি উপ পৰীক্ষিত বসুদেৱ নাৰদৰ সংবাদ বিপৰীত, যে বসুদেৱ আৰু নাৰদৰ মাজৰ এটা সংলাপ তোমাক বিপৰীত আলোচনা এটা মই তোমাক কওঁ, তুমি শুনা। নিমি নৱসিদ্ধ যেন ভৈল উপাখ্যান অহো সাৱশেষ কথা কবিও সাৱধান। যে নিমি আৰু নৱসিদ্ধ নামৰ এটা উপাখ্যান কথা তোমাক মই ক'ম, তুমি সাৱশেষ মাৰি সাৱধানে তুমি শুনিবা। বাৰে বাৰে নাৰদ প্ৰশান্ত মাধৱে, যে দ্বাৰকাত যেতিয়া ভগৱানৰ ওচৰত নাৰদ গৈছিল, ভগৱানে নাৰদক কৈছে তুমি যোৱা আৰু তোমাৰ কামলৈ গুচি যোৱা, তুমি ইয়াতে ৰৈ নাথাকিবা। নিৰন্তৰ দ্বাৰকা ঋষি কৃষ্ণকো বল, কিন্তু নাৰদে কৃষ্ণক এৰি যাব খোজা নাই। এইটো যিটো কৃষ্ণ ভক্তি প্ৰেম নাৰদৰ মনত যিটো জাগৃত, সেইটো কথা কৈছে যে আমাৰ এতিয়া সেই প্ৰেমটো আমি আনিব নোৱাৰা কাৰণে কি হ'ব, যে আমি আজি যদি গধূলি ভাগৱত নামঘৰত শুনিলোঁ, কালিলৈ আমাৰ বহুকেইজনে কয় কালি শুনিছোঁ নহয় আৰু নাযাওঁ হে নাই, বা দুদিন অহাৰ পিছত কৃতজ্ঞতা কৰিব মই দুদিন গৈছোঁ আৰু আজি নাযাওঁ। গতিকে এইটো হৈছে আমাৰ যিটো প্ৰেম তাৰ অভাৱ। কিন্তু কৃষ্ণৰ গুণ নামৰ সীমা নাই, ৰসৰ শেষ নাই। গতিকে ই ৰসৰ নৱৰস সদায় আপুনি বেলেগ বেলেগ ধৰণে পান কৰি থাকিব পাৰে। মাত্ৰ আপোনাৰ কি লাগিব? অনুৰাগ। অনুৰাগেই হৈছে ভকতিৰ প্ৰতীক। স পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। আপুনি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ঈশ্বৰৰ কথা জানিবৰ কাৰণে, ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে, ঈশ্বৰৰ স্থান পাবৰ কাৰণে, ঈশ্বৰৰ ৰূপ দৰ্শনৰ কাৰণে আপোনাৰ মনৰ যিটো অনুৰাগ, এই অনুৰাগে আমাক মানে মুক্তি স্তৰলৈকে আগুৱাই লৈ যাব। মনত ৰাখিব দেই, আমাৰ মুক্তি স্তৰলৈকে আমি কেনেকৈ আগবাঢ়ি যাব লাগিব। প্ৰথম স্কন্ধৰ ভাগৱতত আমাক এই কথা কৈছে যে প্ৰথমতে